তো নমস্কাৰ সকলোকে নমস্কাৰ জনাইছোঁ। আজি এটা খুব ইম্পৰ্টেণ্ট বিষয় লৈ পেলাই আলোচনা কৰিম। বিষয়টো হ'ল এইটো, যিসকল ব্যক্তিয়ে ডাইৰেক্ট চেলিং মাৰ্কেটিং অৰ্থাৎ নেটৱৰ্ক মাৰ্কেটিঙৰ লগত জড়িত, মই তেওঁলোকৰ কাৰণে ইম্পৰ্টেণ্ট বিষয়। মই এই ব্যৱসায়টোৰ ওপৰত যোৱা 8.5 বছৰ ধৰি অধ্যয়ন কৰি আছোঁ। এই ব্যৱসায়টোৰ লগত জড়িত হৈ আছোঁ। যোৱা 8.5 বছৰ মই এই ব্যৱসায়টোত খুব সক্ৰিয়ভাৱে মই কাম কৰিছোঁ আৰু ইয়াৰ ওপৰত গভীৰভাৱে অধ্যয়ন কৰিছোঁ। মই ষ্টাৰ্টিং টাইমৰ পৰা যদি মই চাবলৈ যাওঁ, মোৰ লগত বহু ব্যক্তিয়ে ব্যৱসায়টোত জড়িত হৈছিল আৰু বহু মানুহ মোৰ লগত বৰ্তমানলৈকে ব্যৱসায়টোত কৰি আগবাঢ়ি গৈ আছে আৰু বহু ব্যক্তি কিন্তু এই ব্যৱসায়টোৰ পৰা নাইকিয়া হৈ গ'ল। আৰু যিসকল ব্যক্তিয়ে আমি একে সময়ত ব্যৱসায় আৰম্ভ কৰিছোঁ, সেই ব্যক্তিসকলৰ ভিতৰত কিছুমান মানুহে খুব দ্ৰুতগতিত ইয়াতে এচিভমেণ্ট ল'বলৈ সক্ষম হৈছে, খুব ভাল ইনকাম, খুব দ্ৰুতগতিত ভাল ইনকাম পাবলৈ সক্ষম হৈছে আৰু লগতে তেওঁলোকৰ টীমটো সাংঘাতিক ধৰণে টীমটোক আগুৱাই লৈ যাবলৈ সক্ষম হৈছে। আৰু কিছু মানুহ একেটা কোম্পানী, একে প্ৰডাক্টছ, একে প্লান সকলো একে থকাৰ পিছতো কিছু মানুহ কিন্তু খুব লাহে লাহে এই ব্যৱসায়টোত আগবাঢ়িছে আৰু কিছু মানুহে ইয়াৰ পৰা নাইকিয়া হৈ গৈছে। এই যে মই ক'লোঁ কিছু মানুহ নাইকিয়া হৈ গ'ল, কিছু মানুহ লাহে লাহে আগবাঢ়িছে আৰু কিছুমান মানুহে ব্যৱসায়টোত খুব দ্ৰুতগতিত আগবাঢ়ি গুচি গৈছে আৰু নিজৰ টীমটোকো লগত লৈ পেলাই আগবাঢ়ি গৈছে। ইয়াৰ মূলতে কি? ইয়াৰ মূলত কি আছে? মই এই দুটা পইণ্টৰ ওপৰত আপোনালোকৰ লগত কথা পাতিম। এই পইণ্ট দুটানো কি? এই পইণ্ট দুটা, প্ৰথম পইণ্টটো তেওঁলোকে কিয় এৰিবলগীয়া হ'ল আৰু কিছুমানে কিয় লাহে লাহে যাবলগীয়া হৈছে আৰু কিছুমান কিয় দ্ৰুতগতিত আগবাঢ়িছে। ইয়াৰ প্ৰথম কাৰণটো যদি মই ক'বলৈ যাওঁ, তেওঁলোকে যিটো ব্যৱসায়ৰ লগত জড়িত হৈ আছে, এই ব্যৱসায়টোত ইয়াতে দুটা ইম্পৰ্টেণ্ট, খুব গুৰুত্বপূৰ্ণ কৰিবলগীয়া দুটা কাম, যি দুটাত তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত অকণমান অৱহেলা কৰিছে। ইয়াৰ প্ৰথম কামটো হৈছে এই বিজনেছটোৰ যিবিলাক প্ৰগ্ৰেম ডিজাইন কৰা হয় ডেভেলপমেণ্টৰ কাৰণে, ইভেণ্টছ, প্ৰগ্ৰেম, ট্ৰেইনিং যিবিলাক ডিজাইন কৰা হয়, যিসকল ডিষ্ট্ৰিবিউটৰ্ছে, যিসকল লিডাৰ্ছে কোম্পানীৰ ইভেণ্টছ, প্ৰগ্ৰেমবিলাকত অৰ্থাৎ ট্ৰেইনিং, মিটিংবিলাকত বেছি গুৰুত্ব দিয়ে আৰু লগতে তেওঁলোকৰ টীমটোক মিটিং, ইভেণ্টছ, ট্ৰেইনিং, প্ৰগ্ৰেমত বেছি গুৰুত্ব দিবলৈ শিকায়, সেইসকল ব্যক্তিয়ে এই ব্যৱসায়টোত দ্ৰুতগতিত আগবাঢ়ি যায়। আৰু যিসকলে কোম্পানী, ইভেণ্টছ, ট্ৰেইনিং, প্ৰগ্ৰেম এইবিলাকত গুৰুত্ব কম দিয়ে, গুৰুত্ব একেবাৰে কম দিয়ে আৰু কিছুমানে একেবাৰে নিদিয়াবিলাক নাইকিয়া হৈ যায় আৰু কম দিয়াবিলাক ইয়াত লাহে লাহে আগবাঢ়ে। এতিয়া কথাটো হৈছে, কোম্পানী, ট্ৰেইনিং, ইভেণ্ট যিবিলাক মিটিং ডিজাইন কৰা হয়, ইয়াত গুৰুত্ব দিয়াসকল কিয় আগবাঢ়ি গ'ল আৰু গুৰুত্ব নিদিয়াসকল আৰু কম দিয়াসকল কি অৱস্থা হ'ল, সেই বিষয়ে মই আপোনালোকক কৈছোঁ। এই ব্যৱসায়টোৰ মেৰুদণ্ড বুলি কোৱা হৈছে ট্ৰেইনিং, ইভেণ্টছ, প্ৰগ্ৰেম, মিটিং, এইবিলাকক মেৰুদণ্ড বুলি কোৱা হৈছে। যদি এই বিজনেছটোৰ মেৰুদণ্ড ইয়াৰ প্ৰগ্ৰেমবিলাক হয়, মিটিংছ হয়, ইয়াৰ যিবিলাক ট্ৰেইনিং প্ৰগ্ৰেম আহে সেইবিলাক হয়, তেতিয়াহ'লে আপুনি যদি তাত গুৰুত্ব নিদিয়ে, আপুনি ব্যৱসায়টোত চিধা হৈ থাকিব পাৰিব জানো? কেতিয়াও আপুনি চিধা হৈ থাকিব নোৱাৰে। কিছু লিডাৰে এই মেৰুদণ্ড স্বৰূপ যিকেইটা ট্ৰেইনিং প্ৰগ্ৰেম, মিটিং, ইভেণ্টছ ইয়াত গুৰুত্ব নিদিয়াৰ কাৰণে তেওঁলোকে নাইকিয়া হৈ গ'ল আৰু যিসকলে কম গুৰুত্ব দিছে তেওঁলোকে লাহে লাহে আগবাঢ়ি গৈ আছে। যিসকলে 110% গুৰুত্ব দিছে তেওঁলোকে এই ব্যৱসায়টো দ্ৰুতগতিত টীমক লৈ আগবাঢ়ি যাব পাৰিছে। ইয়াত গুৰুত্ব দিলে কি হয় মই আপোনালোকক কৈ আছোঁ। ইয়াত 110% যদি আপুনি গুৰুত্ব দিয়ে আপোনাৰ কি হ'ব, মই আপোনাক কৈ আছোঁ কি হ'ব পাৰে। যেতিয়া এটা ট্ৰেইনিং, মিটিং, এখন ডাঙৰ মানে প্ৰগ্ৰেম এটা ডিজাইন কৰা হয়, তাতে কি হয়, নিৰ্দিষ্ট এটা দুটা টিমে মিলি পেলাই সেই ডাঙৰ ট্ৰেইনিং প্ৰগ্ৰেমবিলাক ডিজাইন কৰে, মিটিংবিলাক ডিজাইন কৰে, ডেভেলপমেণ্টৰ কাৰণে সেইবিলাক আয়োজন কৰা হয়। তাতে কিছু
যেতিয়া 2-3টা টিম মিলি পেলাই এইবিলাক কৰা হয়, তাত কিছু সংখ্যক লিডাৰ্ছ থাকে, ভাল এক্টিভ ডিষ্ট্ৰিবিউটৰ্ছ থাকে, তেওঁলোকৰ সৈতে আলোচনা কৰি পেলাই সেই ট্ৰেইনিং মিটিং প্ৰগ্ৰেমবিলাক ডিজাইন কৰি কেনেকৈ সফল কৰিব পৰা যাব, কেনেকৈ এই প্ৰগ্ৰেমটো সফল হ'ব, তাৰ ওপৰত আলোচনা হয়। আলোচনা হওঁতে সেই টিমবোৰৰ টপ যিবিলাক লিডাৰ থাকে, আপলাইন্স থাকে, তেওঁলোকে কি কৰে, এই টিমক লৈ বহে, টিমৰ এক্টিভ লিডাৰ্ছ এণ্ড ডিষ্ট্ৰিবিউটৰসকলক লৈ পেলাই বহি পেলাই তাত আলোচনা কৰে। আলোচনাটোত কয় যে আমি ইমান তাৰিখে এটা খুব আমাৰ ডেভেলপমেণ্টৰ কাৰণে, টিমৰ ডেভেলপমেণ্টৰ কাৰণে, বিজনেছ ডেভেলপমেণ্টৰ কাৰণে, টিমটো শিকাবৰ কাৰণে, বুজাবৰ কাৰণে এটা ডাঙৰ প্ৰগ্ৰাম আয়োজন কৰিবলৈ গৈ আছোঁ, যিটো প্ৰগ্ৰেমত আমি কমচে কম 1000-1200 মানুহৰ এটা গেডাৰিং কৰিব পাৰোঁ। আমি 1000-1200 মানুহক তাত আমি আনিব পাৰোঁ। যেতিয়া এই কথাখিনি তাতে অৱগত কৰা গোটেইখিনি জনায়, তেতিয়া এই লিডাৰ্ছসকলে কথাখিনি শুনি বুজি কিছুমান লিডাৰে তাক খুব পজিটিভলি লয়, খুব এটা পজিটিভ দৃষ্টিভংগীৰে কথাখিনি শুনে আৰু পজিটিভ দৃষ্টিভংগীতে গোটেইটো আঁকোৱালি লৈ পেলাই তেওঁলোকে ভিতৰি এটা প্লানিং কৰা আৰম্ভ কৰি দিয়ে। পজিটিভ লিডাৰসকলে প্লানিং কৰা আৰম্ভ কৰি দিয়ে যে যদি 1000-1200 মানুহ বহায়, ইয়াত মেক্সিমাম মানুহ মোৰ টিমৰ পৰা মই বহাব লাগিব। পজিটিভ লিডাৰে এনেকুৱা চিন্তা কৰে। আৰু তাতে কিছুমান অলপ কম, যিখিনি অলপ পজিটিভ আৰু নেগেটিভ তাত মিক্স হৈ থাকে, ইহঁতে কি ভাবে, ইহঁতে হ'ব 1000-1200 যদি হয়, তেতিয়াহ'লে ময়ো অলপ মানুহ ইয়াতে অলপ মানুহ বহাম। প্ৰথমজনে কি ভাবিলে, মই ইয়াত মেক্সিমাম মানুহ বহাম, আৰু দ্বিতীয়জনে কি ভাবিলে, ইয়াত মই অলপ মানুহ বহাব লাগিব, কিমান পাৰোঁ চাই লওঁ। আৰু তৃতীয় শ্ৰেণীৰ যিখিনি মানুহ, তেওঁলোকে ভাবে এইবিলাক তেওঁলোকৰ ডেভেলপমেণ্টৰ কাৰণে, তেওঁলোক আগবাঢ়িবৰ কাৰণে, তেওঁলোকৰ ৰেংক চেঞ্জ হ'বৰ কাৰণে, তেওঁলোকৰ ইনকামৰ কাৰণে, তেওঁলোকে এনেকৈ কৰিছে, তেওঁলোকৰ লাভ হ'ব, তেনেকুৱা এটা সম্পূৰ্ণ এটা নেগেটিভ থট তেওঁলোকৰ ভিতৰত আৰম্ভ হয়। আৰু তেওঁলোকে এই প্ৰগ্ৰেমটোত কোনো ধৰণৰ ফ'কাছ নাৰাখে, তেওঁলোকে মানুহ নবহায়। এতিয়া চাওক, যদি সেই প্ৰগ্ৰেমটোত 1000 মানুহৰ কেপাচিটি আছিলে বহাব পৰা, প্ৰথম পজিটিভ লিডাৰজনে কি ভাবিলে যে ইয়াত মই মেক্সিমাম মানুহ বহাম। এতিয়া টপ আপলাইনে সুধিব, কোনে কিমান মানুহ বহাবা তোমালোকে কোৱা। টপ আপলাইনে কি কৰে, আপুনি কিমানজন বহাব, আপলাইনজনে আপোনাৰ নামৰ এগেইনষ্টত লিখা আৰম্ভ কৰে। যেতিয়া আপোনাৰ নামৰ এগেইনষ্টত লিখা আৰম্ভ কৰিব, তেতিয়া পজিটিভ লিডাৰ্ছসকলে কয়, ছাৰ মই ইয়াতে 600 মানুহ বহাম। চাব, 600 ডিমাণ্ড তেওঁ কৰিলে। আৰু কম পজিটিভ লিডাৰসকলে, যাত মিক্স আছে নেগেটিভ আৰু পজিটিভ, তেওঁলোকে ক'ব, এওঁ 600 কৈছে নহয়, এওঁলোকে ক'ব মই 30 জন বহাম, মই 40 জন বহাম, মই 20 জন বহাম, মই 10 জন বহাম। এওঁলোকে তেনেকৈ হিচাপটো দিব। এতিয়া চাওক, পজিটিভ আৰু নেগেটিভ মিক্স থকাসকলৰ কম পৰিমাণটো কমি গ'ল, আৰু নেগেটিভসকলে লাগিলে ল'ম বুলি, মোক লাগিলে মই আপোনাক ক'ম ছাৰ, এতিয়া মোক নালাগে, মই আলোচনা কৰি লওঁ, মই গৈ লওঁ, মই তেওঁলোকৰ লগত পাতি লওঁ, তাৰপিছত মই জনাম। তো তেনেকুৱা নেগেটিভসকলে তেনেকুৱা কিছুমান ভাষ্য তেওঁলোকে উত্থাপন কৰে। এই প্ৰগ্ৰেমটোত য'ত 1000 মানুহ বহিব পাৰে, 1000-1200 মানুহ বহিব পাৰে, সেই প্ৰগ্ৰেমটোত পজিটিভ লিডাৰ্ছসকলে একোজন লিডাৰে আটাইতকৈ বেছি বহাম বুলি পৰিকল্পনা আৰম্ভ কৰে, টিমৰ লগত গৈ আলোচনা কৰে। 600-700 যিমান পাৰে তেওঁলোকে সেই কেপাচিটিত টিকেট লৈ পেলাই, যদি টিকেটৰ ব্যৱস্থা আছে টিকেট ল'লে, নাই যদি নাই, তেনেকৈ তেওঁলোকে বেছি মানুহ আনি বহালে। ইয়াৰ পৰা ৰিজাল্ট কি হ'ব? 3টা ৰিজাল্ট আহিব। যিসকল পজিটিভ লিডাৰ্ছে বেছি মানুহ বহালে, ধৰি লওক এজন লিডাৰে 600 মানুহ বহালে, সেই লিডাৰজনৰ টিম মিলাই পেলাই 600 মানুহ বহালে, প্ৰগ্ৰেমটো শেষ হ'ল, 600 নতুন পুৰণা মিলাই পেলাই 600 মানুহ আহিলে। এই 600 মানুহে প্ৰগ্ৰেমটো শুনি গ'ল, প্ৰগ্ৰেমটো এটা ছাকচেছফুল প্ৰগ্ৰেম ধৰি লওক হৈ গ'ল, ভাল প্ৰগ্ৰেম এটা হৈ গ'ল। আৰু যিসকল মানুহ বহাইছিলে 600 মানুহ, ক'ৰবাত অলপ নেগেটিভ থকা মানুহখিনি পজিটিভ হৈ গ'ল, নতুন মানুহখিনিয়ে বিজনেছ কৰিম বুলি সিদ্ধান্ত ল'লে। সিদ্ধান্ত লৈ পেলাই তেওঁলোকে কি কৰিলে, বিজনেছ আৰম্ভ কৰিলে। এই 600 মানুহৰ ভিতৰত ধৰি লওক
নতুন পুৰণা 600 মানুহ আহিছিলে। এই 600ৰ ভিতৰত ভালকৈ যদি 300-400 মানুহে কাম কৰিম বুলি বিজনেছটোত লাগি যায়, তেতিয়াহ'লে পজিটিভ লিডাৰজন আৰু দ্ৰুতগতিত আগবাঢ়ি যাবনে নাই আপুনি ভাবি চাওক। এতিয়া আৰু দ্ৰুতগতিত আগবাঢ়ি যায়। সেইকাৰণে পজিটিভ মেণ্টেলিটিত এই বিজনেছটো যদি আপুনি কৰিছে, পজিটিভ মেণ্টেলিটিত কৰক। যেতিয়া মিটিং, ট্ৰেইনিং, প্ৰগ্ৰেম এইবিলাক আয়োজন কৰা হয়, আটাইতকৈ বেছি মানুহ আপুনি বহাবলৈ আৰম্ভ কৰি দিয়ক, আটাইতকৈ বেছি টিকেট আপুনি ল'বলৈ আৰম্ভ কৰি দিয়ক। চাব আপোনাৰ টীম দ্ৰুতগতিত আগবাঢ়ি যাব। আপোনাৰ ৰেংক, আপোনাৰ টীমৰ লিডাৰ্ছ, ডিষ্ট্ৰিবিউটৰ্ছসকলৰ ৰেংক দ্ৰুতগতিত চেঞ্জ হ'ব আৰু ইনকামৰ যিটো পৰিসৰ আছিলে সেইটো আপোনালোকৰ দ্ৰুতগতিত ইনকামৰ পৰিমাণটো বাঢ়ি গুচি যাব। আৰু যিসকল নেগেটিভ আৰু পজিটিভ মিল আছিলে, মাজত সোমাই আছিলে, তেওঁলোকে 10জন, 15জন, 20জনকৈ বহাইছিলে। এতিয়া চাওক, যোনে 600 মানুহ বহাইছিলে তাত 400 মানুহে যদি পজিটিভলি কাম কৰিবলৈ আৰম্ভ কৰে আৰু এজনে 20জন মানুহ বহাইছে, 20জনৰ ধৰক 10জন মানুহে কাম কৰিম বুলি ভাবিলে, এতিয়া 10জনে কৰাটো বেছি স্পীডত যাব নে 400 মানুহে কাম কৰাটো বেছি স্পীডত যাব? আপুনি নিজে এপাক ভাবি চাই লওক। আৰু যিজনে এজনো নবহালে, চিন্তা কৰি চাম বুলি ক'লে, তেওঁ ইয়াত থাকিবনে তেওঁ মৰিব, সেইটো আপুনি এপাক ভাবি চাই লওক। মই দেখা পালোঁ যোৱা 8.5 বছৰত এই ব্যৱসায়টোত কি হয় কি নহয়। তেতিয়া মই লক্ষ্য কৰি চালোঁ, এই ব্যৱসায়টোত যদি আপুনি দ্ৰুতগতিত ৰেংক লাগে, এচিভমেণ্ট লাগে, ইনকাম লাগে, টীমক আগুৱাই লৈ যাব বিচাৰে, তেতিয়াহ'লে আপুনি এই ব্যৱসায়টোৰ যিবিলাক ট্ৰেইনিং, যিবিলাক মিটিংছ, প্ৰগ্ৰেম, ইভেণ্টছ ডিজাইন কৰে, তাত আপুনি 110% ফ'কাছ দি পেলাই আপুনি কাম কৰক। বেছিটো বেছি মানুহ আপোনাৰ টীমৰ পৰা বহাওক। চাব আপোনাৰ চব সলনি হ'ব। আপোনাৰ ইনকাম সলনি হ'ব, আপোনাৰ ৰেংক চেঞ্জ হ'ব, আপুনি সকলো কোম্পানী যিমান ইনকাম থাকে সকলো ইনকাম আপুনি ল'ব পৰা ব্যক্তিজন হৈ যাব। এতিয়া ছেকেণ্ড পইণ্টটো যদি মই কওঁ, ছেকেণ্ড পইণ্টটো আপুনি ক'ত ফ'কাছ দিলে আগবাঢ়িব আৰু ক'ত নিদিলে আপুনি পিছ পৰি যাব। ইয়াৰ ছেকেণ্ড পইণ্টটো হৈছে, কোম্পানীয়ে যিবিলাক কণ্টেষ্ট ডিজাইন কৰে, কোম্পানীয়ে সময়ে সময়ে কিছুমান কণ্টেষ্ট ডিজাইন কৰে আৰু সেই কণ্টেষ্টবিলাকতো আপোনাৰ মোৰ দৰে যিসকল লিডাৰ্ছ আছে, ডিষ্ট্ৰিবিউটৰ্ছ আছে, তেওঁলোকে ইয়াতো 2 ধৰণে চিন্তা, 3 ধৰণে চিন্তা কৰিব পাৰে। পজিটিভ লিডাৰে কণ্টেষ্ট দিলে পজিটিভ চিন্তা কৰে। কেনেকৈ কৰে? কণ্টেষ্ট দিছে যেতিয়া টীমৰ লগত ভালকৈ আলোচনা কৰিব লাগে। কণ্টেষ্ট দিছে যেতিয়া মোৰ টীমত আটাইতকৈ বেছি কণ্টেষ্ট উইনাৰ মই উলিয়াব লাগিব, আটাইতকৈ বেছি কণ্টেষ্ট উইনাৰ মই ক্ৰিয়েট কৰিব লাগিব, আটাইতকৈ বেছি মোৰ টীমৰ ফটো গ্ৰুপত মই পঠাব লাগিব। পজিটিভ লিডাৰে পজিটিভ দৃষ্টিভংগীৰে চায় আৰু নিজৰ টীমৰ মেক্সিমাম এচিভাৰ্ছ উলিয়াবলৈ, উইনাৰ্ছ উলিয়াবলৈ তেওঁলোকে কাম কৰা আৰম্ভ কৰে। আৰু যদি নেগেটিভ পজিটিভ মিল থকাসকলে, তেওঁলোকে ভাবে যে চাওক কিমানজন উলিয়াব পাৰোঁ, চাই লওঁ, দেখা যাওক কি হয়। তো তেওঁলোকৰ চিন্তাবিলাক সদায় অকণমান নেগেটিভ পজিটিভতেই মানে এনেকৈ থাকে। নেগেটিভ পজিটিভৰ ভিতৰতে মেৰ খাই, পাক খাই তেওঁলোকে ঘূৰি পকি থাকে। তাৰ ভিতৰতো তেওঁলোকে ক'ৰবাত 2-এজনৰ লগত কথা পাতে, 2-এজনক কয়। এই 2-4জন যি ক'লে তাৰ ভিতৰৰ পৰাই 2-এজনে কিন্তু কণ্টেষ্টো এচিভ কৰে। তেওঁলোকে 2-এজনে পজিটিভলি লৈ লয়। নেগেটিভ আৰু পজিটিভ পাক খাই থকা, মিল খাই থকা সেই লিডাৰসকলৰ টীমতো কিন্তু 2-এজন পজিটিভ মানুহ থাকে। সেই 2-এজন যে পজিটিভ মানুহ থাকে, তেওঁলোকে ইয়াক পজিটিভলি লৈ পেলাই কাম কৰা আৰম্ভ কৰে। তাৰ পৰা 2-4জন কণ্টেষ্ট উইনাৰ ওলাই যায়। আৰু যিসকল একেবাৰে নেগেটিভ থাকে, তেওঁলোকেতো ইয়াক বেলেগকৈ চায়, এই সিহঁতৰ লাভৰ কাৰণে এইবিলাক কণ্টেষ্ট ডিজাইন কৰিছে। আমি আমাৰ টীমৰ পৰা মই কৰিম, সি বেছিকৈ ইনকাম পাব, মই মোৰ টীমত বেছিকৈ এচিভাৰ্ছ উলিয়াম, তাৰ ৰেংক চেঞ্জ হ'ব। তেওঁলোকে সদায় কমপ্লিটলি এখন বেলেগ পিকচাৰ তেওঁলোকৰ ভিতৰত ভৰাই পেলাই কাম কৰে। সেইকাৰণে 100% নেগেটিভবিলাক ইয়াৰ পৰা মৰি যায় আৰু 50-50 থকাবিলাক ইয়াত অলপ জীয়াই থাকে। তাৰ যিটো এচিভমেণ্ট, যি ফাষ্ট হ'ব লাগে সেইটো ফাষ্ট নহয়, শ্ল'লি তেওঁলোক আগবাঢ়ে। আৰু যিসকল পজিটিভ লিডাৰ্ছ এণ্ড ডিষ্ট্ৰিবিউটৰ্ছ থাকে, তেওঁলোকে কিন্তু ইয়াত ফাষ্ট এচিভমেণ্ট, ফাষ্ট ইনকাম, ফাষ্ট ৰেংক এণ্ড চব তেওঁলোকৰ ওচৰলৈ আহি যায়। তো এই 2টা পইণ্টত যদি আপোনালোকে গুৰুত্ব দিয়ে, এই 2টা পইণ্টৰ ওপৰত যদি ফ'কাছ ৰাখি ডাইৰেক্ট চেলিং মাৰ্কেটিং কৰে, তেতিয়াহ'লে আপুনি নিশ্চিতভাৱে আহি থকা দিনত এজন সফল ডিষ্ট্ৰিবিউটৰ, সফল লিডাৰ,
ফাষ্টেষ্ট গ্ৰ'য়িং এজন এচিভাৰ আপুনি হ'ব পাৰে। আপুনি হ'ব পাৰে, বিশ্বাস ৰাখক। যোৱা 8.5 বছৰ হৈ গ'ল এই ব্যৱসায়টোৰ লগত জড়িত। যিখিনি অভিজ্ঞতা হৈছে মই সেই অভিজ্ঞতাখিনি আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ। আৰু যদি আপোনাৰ ভাল লাগিছে তেতিয়াহ'লে আপুনি আপোনাৰ টীমক এই কথাখিনি জনোৱা দৰকাৰ আছে। আপুনি আপোনাৰ টীমক এই কথাখিনি শুনোৱাৰ দৰকাৰ আছে। আশা ৰাখিছোঁ আকৌ আপোনালোকক লগ পাম, আকৌ আপোনালোকলৈ এই ব্যৱসায়টোৰ ওপৰত সুন্দৰ সুন্দৰ চিন্তাধাৰা আপোনালোকৰ লগত শ্বেয়াৰ কৰিম। উইচ ইউ অল দ্য বেষ্ট। থেংক ইউ, জয় হিন্দ। থেংক ইউ।